Hello everyone, welcome back to my YouTube channel. Namaskar hokolage পুনৰবাৰ স্বাগতম জনাইছো মই মোৰ YouTube channel Protikhya channel. Yes, Protikhya channel. এতিয়া দিনৰ এটা বাজিয়ে গৈছে আৰু এনেকুৱা লাগিছে যেন সূৰ্য দেৱতাই তেওঁৰ হাই পাৱাৰৰ লাইটটো যেন আমাৰ ঘৰতে পেলাই দিছে এনেকুৱাই গৰম পৰিছে বাপৰে আপোনালোকে চাওকচোন কেনেকুৱা টিকা ফটা ৰ'দ দিছে নো যিয়ে নহওক ভাবিছোঁ এতিয়া আমি গৰমৰ কাৰণে চৰবত এগিলাচ খাওঁ আৰু মই এতিয়া চৰবত বনাম চৰবত গিলাচ খাই কি কৰিম দেখা যাব টেঙা নহয় টেঙা দুটা লৈছোঁ আৰু মই টুকুৰা কাটি লৈছোঁ এতিয়া মই এনেদৰে পুৰা চেপিম ৰসটো উলিয়াম যাতে ভালদৰে ৰসখিনি পানীত মিহলাই ল'ম আৰু মোৰ মানে মই হাতখন ধুই লৈছোঁ বাৰু আপোনালোকে নাভাবিব মই লেতেৰা হাতে কৰিছোঁ বুলি মাই গড টেঙা চেপি হৈ গ'ল এতিয়া মই ইয়াত দিম নিমখ ধীৰে দি দিছোঁ মাই গড সঁচাকৈ ধীৰে হৈ গৈছে নিমখ আৰু মেইন বস্তুটো হৈছে কি বাৰু চেনি পৰি গ'ল অলপ চেনি এয়া চৰবত ৰেডি চিয়াৰ্ছ মই মগমুখে খাওঁ ময়ো খাওঁ দিয়া নিমখ বেছি হ'ল কেনেকুৱা আমাৰ আইতা বহি আছে মই মানে চৰবতখিনি ভালকৈ বনাব নাজানিলোঁ সেইকাৰণে মোৰ ওপৰত অকণমান তেওঁ আপছেট হৈ আছে ময়ে জানো ফিতাহিৰো এটা সীমা থাকে যে ফিট মৰাৰ এতিয়া মই এটা বস্তু বনাম বস্তুটো হ'ল ষ্টোন পেইণ্টিং ডাঙৰ শিলগুটি এটা আনি থৈ দিছোঁ মই শিলগুটিটোত পেইণ্টিং কৰিম আৰু আপোনালোকৰ আগত দেখাম মই কেনেকৈ কৰোঁ চাই থাকিব মই পেইণ্টিঙৰ কাৰণে কি লৈছোঁ দেখাম এটা বাৰা শিলগুটি তাৰপৰা দেখাম আছে আৰু এইখিনি কালাৰ ফেব্ৰিক কালাৰ আৰু এটা বাতিত অলপমান পানী লৈছোঁ যাতে মই ব্ৰাছ কেইডাল ধুই ল'ব পাৰোঁ তাৰপৰা অকণমান স্মাৰ্ট ঠিক আছে তেন্তে ষ্টাৰ্ট কৰোঁ আমি বাৰাণ্ডাত বহি লৈছোঁ আৰু মই ব্ৰাছ 3ডাল লৈছোঁ এডাল হৈছে 4 নম্বৰ 4 এডাল 1 আৰু এডাল 0 আৰু মই কালাৰ লৈছোঁ এয়া পিংক আৰু ৰেড গ্ৰীণ ব্লেক হোৱাইট আৰু য়েল্ল' এতিয়া মই কি আৰ্ট কৰিম সেইটো আপোনালোকক এতিয়াই নেদেখাওঁ প্ৰথমতে মই কৰি লওঁ তাৰপিছত আপোনালোকক দেখাম নামটো কি আমাৰ বাই ছবি আঁকিব পাৰিব নাই শিলগুটিত এই কেমেৰাটোলৈ চোৱা মই পাৰিম নাই সেনেকৈ
আছে মায়ে এতিয়া চবৰ কাৰণে চুজি বনাই আছে কি কৰিছে চুজি বনাইছে ছবিটো সম্পূৰ্ণ হ'বলৈ আৰু অলপমান বাকী তাৰপৰা আমাৰ কাৰণে খুৰীয়ে বনাইছে চুজি চুজিটো অলপমান দেখাই দিছোঁ আৰু অলপহে বাকী আছে সম্পূৰ্ণ হ'বলৈ তাৰপৰা যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকক ভালকৈ দেখাম তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আমাৰ চুজি আহি গ'ল এতিয়া আমি চুজি খাই লওঁ ছবিটো আঁকি সম্পূৰ্ণ কৰিলোঁ আৰু আপোনালোকক দেখাইছোঁ এয়া কেনেকুৱা হৈছে জনাবলৈ এয়া কেনেকুৱা হৈছে জনাব যদি ভাল লাগে কমেণ্ট কৰিব আৰু আপোনালোকে ট্ৰাই কৰি চাব মাত্ৰ এটা শিলগুটিহে প্ৰয়োজন শিলগুটি আৰু কালাৰ হ'লে ফেব্ৰিক কালাৰ হ'লেই হৈ যাব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ কাৰণ গৰমো বহুত পৰিছে আৰু ভিডিঅ' বনাই থাকিবলৈ মন যোৱা নাই সেইকাৰণে যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ষ্টাইলত